এইখন দীপৰ বিল বন্যপ্ৰাণী অভয়াৰণ্যৰ চাইনবোৰ্ড জলাশয়টো 40 বৰ্গ কিলোমিটাৰ ইয়াৰে 4.1 বৰ্গ কিলোমিটাৰ হাঙুৰি জলাশয়টোৰ দীপৰ বিল বন্যপ্ৰাণী অভয়াৰণ্যখন স্বীকৃতি প্ৰদান কৰিছে। দীপৰ বিল এই দীপৰ বিলৰ নামটোৰ নামাকৰণৰ ক্ষেত্ৰত এটা জনশ্ৰুতি আছে। সেই জনশ্ৰুতি মতে দ্বীপ দ ব হচৰিকা দ্বীপ মানে হাতী সংস্কৃতত কোৱা হয়। আৰু এই দীপৰ বিললৈ হাতী আহিছিল। হাতী ক'ৰ পৰা আহিছিল জানানে? এই ৰাণী গড়ভঙাৰ পৰা ইয়ালৈ হাতী আহিছিল। হাতীৰ আগমন বছৰি ঘটে, গতিকে সেইকাৰণে ইয়াৰ নাম দীপৰ বিল বুলি এটা জনশ্ৰুতি আছে। দীপৰ বিলৰ যি গুৰুত্ব সেই গুৰুত্ব হ'ল যে সমগ্ৰ গুৱাহাটীৰ পৰিৱেশ ৰক্ষা কৰাত ই বিশেষ ভূমিকা গ্ৰহণ কৰিছে। তাৰোপৰি গুৱাহাটীৰ যি প্ৰাকৃতিক লব্ধ পানীভাগ ই ধাৰণ কৰি আহিছে, গতিকে ইয়াৰ গুৰুত্ব অপৰিসীম আৰু অনস্বীকাৰ্য। এই জলাশয়টোৰ যিখিনি উপচি পৰা পানীভাগ, এই উপচি পৰা পানীভাগ খনাজান নামৰ এখন নদীত পৰে আৰু খনাজান নদীয়েদি উত্তৰ দিশে থকা ব্ৰহ্মপুত্ৰত পানীভাগ পৰি ওলাই যায়। এই যে দীপৰ বিল অসমৰ একমাত্ৰ স্বীকৃতিপ্ৰাপ্ত ৰামচৰ ক্ষেত্ৰ বা ৰামচৰ থলী বুলি। এই ৰামচৰ ক্ষেত্ৰ হ'ল যে 2020 চনৰ বিশ্ব ৰামচৰ মানচিত্ৰত এই দীপৰ বিলে স্থান লাভ কৰিছে। ৰামচৰ হ'ল এই ইৰাণৰ ৰামচৰ মহানগৰীত 1979 চনত বিশ্বৰ 170খন দেশৰ মাজত বিশ্বৰ জলাশয়বোৰ সংৰক্ষণৰ বাবে অনুষ্ঠিত কৰা এখন ঠাই। আৰু এই বিখ্যাত ৰামচৰ অভিৱৰ্তনৰ আওতাত জলাশয়বোৰ সংৰক্ষণৰ বাবে স্বীকৃতি দিয়া হয়। আৰু এই অভিৱৰ্তনৰ লক্ষ্য হ'ল স্থানীয়, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতাত যাতে বিশ্বত স্থায়ী বিকাশৰ বাবে অৱদান দিবলৈ এই জলাশয়বিলাক সংৰক্ষণ আৰু সদব্যৱহাৰ কৰা হয়। আহোমৰ ৰাজত্বকালত এই দীপৰ বিলটোক নৌবাহ হিচাপে ব্যৱহাৰ কৰা হৈছিল। একদম এটা ডাঙৰ অঞ্চল। ৱাইল্ড লাইফ ইণ্টাৰনেশ্যনেলে এই দীপৰ বিলক এক গুৰুত্বপূৰ্ণ পক্ষী ক্ষেত্ৰ হিচাপে চিনাক্তকৰণ কৰিছে। আৰু ইয়াত পক্ষী প্ৰায় 200 প্ৰজাতিৰ পক্ষী আছে আৰু 120 প্ৰজাতিৰ পক্ষী ইয়াৰ স্থায়ী আৱাসিক। 20 সংখ্যক বিভিন্ন প্ৰকাৰৰ উভচৰ প্ৰাণী আছে আৰু উভচৰ প্ৰাণীৰ লগতে ইয়াতে প্ৰায় 40 সংখ্যক বিভিন্ন প্ৰকাৰৰ ইয়াত মানে সৰীসৃপ আছে। আৰু এই সৰীসৃপৰ ভিতৰত কিং কোব্ৰা মানে ৰাজফেটি কয়। এই ৰাজফেটি উত্তৰ পূব এছিয়াৰ ভিতৰতে এতিয়া সৰ্ববৃহৎ বিষধৰ সৰ্প। গতিকে এইখিনি প্ৰাণীকুল আমাৰ এই জলাশয়টোত পোৱা যায়। এক সুন্দৰ প্ৰাকৃতিক পৰিৱেশ আপোনালোকে দেখিছে। দূৰলৈ মাছ মাৰি আছে, আমাৰ জালুৱা আহিছে, সেয়া দেখোন নাও বৈ আছে। দূৰত সেইয়া একদম ধুনীয়া যিখন পক্ষী, একদম হাজাৰ হাজাৰ পক্ষী ইয়াৰ মাজত মই দেখিছোঁ, আপোনালোকে হয়তো দেখা নাই। গতিকে তেওঁলোকে বিচৰণ কৰি আছে। আৰু যেনেদৰে ইয়াতে পক্ষীকুলৰ ক'লোৱেই, পক্ষীকুলৰ যি ৰম্যভূমি, ঠিক তেনেদৰে একেদৰে এই আমাৰ এই সুন্দৰ দীপৰ বিল মাছৰো আৱাসভূমি। ইয়াত প্ৰায় 55 সংখ্যক বিভিন্ন প্ৰজাতিৰ মাছ থাকে আৰু লগতে ইয়াতে মাছৰ পোনা উৎপাদনৰ ব্যৱস্থা আছে। স্থানীয় ব্যক্তিসকলে ইয়াতে মাছ পালন কৰে, ইয়াৰ পৰা মাছ সংগ্ৰহ কৰে, ইয়াতে মাছ মাৰে আৰু পোনা বিক্ৰী কৰে। গতিকে দেখিছে একেলগে জাল লৈ আহিছে মাছ ধৰিবলৈ। এতিয়া আপোনালোকে ইয়াতে কি মাছৰ হেৰি পায়? ইয়াত আমি শ'ল মাছ পাওঁ, পুঠি, টিঙৰা আৰু জানুৱাৰী মাহত ডাঙৰ মাছ পাওঁ, আৰু চব স্থানীয় মানুহেনে ইয়াতে? চব স্থানীয়। আৰু ইয়াৰ লগতে কি আছে খেতি বাতি, মানে কিবা মাখনি বুলি ইয়াত হয় পানী খাই গ'লে মাখনা হয়। মাখনি হয় ন? অঁ, ঠিক আছে। আৰু লগতে আৰু কি মানুহে বহু ধানৰ খেতিও কৰে নেকি ইয়াতে? আগতে কৰিছিল, লাহে লাহে কিছুমান মানুহে নকৰা হৈছে। আগতে এতিয়া অলপ নকৰা হৈছে বড়ো ধানৰ খেতি। আগেয়ে ইয়াতে বড়ো ধানৰ খেতিও তেখেতসকলে স্থানীয় লোকসকলে কৰি উপকৃত কৰিছিল। বেছিভাগ কৰা যায়। মাছ মাৰে, চাইডত ধান কৰে, বড়ো ধান কৰে।
জলাশয়, এই জলাশয়টোত বিভিন্ন জীৱকুলৰ লগতে আমি উদ্ভিদকুলৰ ভিতৰত আমাৰ দেখিছোঁ সুন্দৰ মেটেকা, এই মেটেকাৰে ইয়াতে সুন্দৰ টিপি মেটেকাৰে গোটেই জলাশয়টো আমি দেখিছোঁ যে গোটেই জলাশয়টো মানে পূৰ্ণ হৈ থাকে। এতিয়াতো ডিচেম্বৰ মাহ, গতিকে ডিচেম্বৰ মাহত এই মেটেকা নাই, কিন্তু আমি আশে পাশে দেখিছোঁ মেটেকা দেখিছোঁ। সুন্দৰ এক সেউজীয়া আৱৰণেৰে গোটেই অঞ্চলটো মানে মেটেকাৰে ভৰি থাকে। তাৰোপৰি ইয়াতে মাখানি নামৰ এবিধ উদ্ভিদ আছে। এই মাখানি উদ্ভিদত কি হয়, আপোনাৰ ডাঙৰ মানে ইয়াত ডাঙৰ পদুমতকৈ এটা জিয়ান্ট লিলি বুলি কোৱা হয়, পদুমতকৈ ডাঙৰ ভেটফুল বুলি কয়, প্ৰকাৰে বৃহৎ ভেটফুল বুলি কোৱা হয়। আৰু ইয়াৰ পাতবিলাক বৰ ডাঙৰ, আৰু সেই পাতবিলাকতে আমাৰ পক্ষীবিলাক বহি এনেকুৱা এটা সম্পৰ্ক যে সেই মাখানি পাতৰ ওপৰত পক্ষীকুল বহি ৰৌদ্ৰ স্নান কৰে, আৰু যি তাৰ লগত যে পক্ষী যি কলৰৱ আৰু যি তেওঁলোকে ৰৌদ্ৰ স্নান কৰে, এইটো এটা সুন্দৰ এটা প্ৰাকৃতিক পৰিৱেশৰ সৃষ্টি কৰে। আৰু লগতে তাৰ পৰা যি মাখানিৰ মানে হেৰি হয়, মাখানিৰ যে গুটি হয়, ফুলৰ পৰা গুটি হয়, আৰু সেই গুটি খাবৰ কাৰণে বিভিন্ন এইবিলাকে মানে কি হয়, পাহাৰৰ পৰা চকৰদুৰ পাহাৰৰ কাষতে থকা চকৰদুৰ পাহাৰৰ পৰা এই মানে যিখিনি হাতী ইয়ালৈ নামি আহে। তদুপৰি এই যি মাখানি শস্য উদ্ভিদ, এই উদ্ভিদবিলাক মানে মানে চৰকাৰে লিজত দিয়ে, আৰু ইয়াৰ পৰা মানে এটা ৰাজহ সংগ্ৰহ কৰে। লগতে আমাৰ এটা মাটিবোৰত থকা যি পাহাৰ, সেই পাহাৰত চেগুন গছ আছে, গতিকে এটা ধুনীয়া এটা মানে এটা নান্দনিক এটা পৰিৱেশৰ সেউজীয়া আৱৰণ এটা বিভিন্ন তথ্য আমি পালোঁ। আৰু এই জলাশয়টোৰ আশে পাশে প্ৰায় 14খনমান গাঁও আছে। আপোনালোকে দেখিছে, দূৰণিত হয়তো দেখিব পাৰে, এইফালে আছে কলগছ আছে, এয়া গৰু চৰি আছে, এই মানুহে ইয়াতে জাল বাই আছে। প্ৰায় 1400টা পৰিয়াল ইয়াত আছে, 14খনমান গাঁও আছে, আৰু ইয়াৰে প্ৰায় 1200 পৰিয়াল ইয়াৰ ওপৰত নিৰ্ভৰশীল। আশে পাশে 14খনমান গাঁও আছে, আৰু ইয়াৰে 1200টামান পৰিয়াল এই বিলৰ ওপৰতে নিৰ্ভৰশীল। তেওঁলোকে কি কৰি আমাৰ মৎস্য পালন কৰে, আৰু ইয়াৰ পৰা মাছ বিক্ৰী কৰে। তাৰপিছত ইয়াতে বড়ো ধানৰ খেতি কৰে, বড়ো ধানৰ খেতি কৰি তেওঁলোকে তাৰ পৰা উপকৃত হয়। লগতে ইয়াতে যে মাখনি শস্য, এই মাখনি শস্য তেওঁলোকৰ শস্য সংগ্ৰহ কৰে, আৰু সংগ্ৰহ কৰি ইয়াৰ পৰা বিক্ৰী কৰি তেওঁলোকে আৰ্থিকভাৱে উপকৃত হয়। এই দীপৰ বিল বনভোজৰ স্থলী, দেখিছে বনভোজৰ সময় ৰাতিপুৱা 6 বজাৰ পৰা সন্ধিয়া 5 বজালৈ। দেও চাতাল নৱজ্যোতি সংঘ, গুৱাহাটী 35। এই বনভোজৰ যি স্থলীডোখৰ মই আপোনালোকক দেখুৱাই দিছোঁ। এওঁলোকে যুৱ সংঘই এই ঘৰটো তেওঁলোকে ধুনীয়াকৈ পৰিচালনা সুবিধাৰ্থে কৰিছে, আৰু এয়া এণ্ট্ৰেঞ্চ প্ৰৱেশ পথ তেওঁলোকে ধুনীয়াকৈ ইয়াতে গঢ়ি তুলিছে। আমি দেখিছোঁ যে তেওঁলোকে টয়লেটৰ কাৰণে অলপ ব্যৱস্থা কৰি আছে, গতিকে কাৰোবাৰ অসুবিধা যদি টয়লেটৰ হয় সেইখিনিও ইয়াতে ধুনীয়াকৈ কৰিব পাৰে। আপোনালোকে দেখিছে এই দীপৰ বিলত এটা ডাঙৰ অসুবিধা হ'ল, ইয়াৰ কাষে কাষে এটা ৰেল লাইন গৈছে, আৰু ৰেল লাইনৰ লগতে এই পশু পক্ষীক ই বহুত মানে আমনি দিয়ে। দেখিছে আপোনাৰ ৰেল গৈ আছে। এতিয়া আমি এই সুন্দৰ জলাশয়টোৰ বিষয়ে সম্পূৰ্ণৰূপে অৱগত হ'লোঁ, কিন্তু এটা কথা যে বিভিন্ন প্ৰকাৰে এই জলাশয়টোলৈ ভাবুকি নামি আহিছে। বিশেষকৈ আমাৰ চাৰিওপক্ষে ইয়াৰ চৌপাশে ক্ষিপ্ৰগতিত নগৰাঞ্চল গঢ়ি উঠিছে, আৰু 2 নম্বৰ এটা ঔদ্যোগিকৰণ হৈছে। তাৰপিছত মাটি বেদখলকাৰী হৈছে, মানে ভূমুখীয়া দপদপনি ইয়াত ঘটিছে। বিভিন্ন প্ৰকাৰ ৰাস্তা ঘাট নিৰ্মাণ কৰা হৈছে। তাৰ উপৰিও ইয়াতে অন্যান্য কিছুমান ভাবুকি আহিছে, যাৰ ফলত আমাৰ ইয়ালৈ ভাবুকি নাহে। এই যি সুন্দৰ আমাৰ জলাশয়টো, এই জলাশয়টো আমি সুন্দৰভাৱে ভৱিষ্যতৰ সংৰক্ষণৰ বাবে আমি যি কিছুমান পৰামৰ্শ ৰাইজে দিয়ে, যেনেকৈ আমাৰ যিটো বটগছ ৰেল লাইন আছে, এই ৰেল লাইনটো দুয়োপাৰে যাতে সুন্দৰভাৱে বৃক্ষৰোপণ কৰিব লাগে, যাতে পক্ষীসকলে আমনি নাপায়। তদুপৰি ইয়াতে যিখিনি নগৰাঞ্চলৰ পৰা আমাৰ মহানগৰীৰ পৰা পানী আহে, এই পানীখিনি নিষ্কাশিত পানীখিনি যাতে ইয়াতে পৰে তাৰ ব্যৱস্থা কৰিব লাগে, আৰু এটা সুন্দৰ পক্ষী বিচৰণ ক্ষেত্ৰ হিচাপে ইয়াক গঢ়ি তুলিব লাগে। আৰু তেনেধৰণৰ যিখিনি কথা আছে সেইখিনি ব্যৱস্থা ইয়াত ল'লে নিশ্চয় হ'ব। আৰু লগতে যি জনসচেতনতামূলক যি সভা, এই সভাও ইয়াতে গঢ়ি তুলিব লাগে, তেতিয়াহে মানুহখিনি সচেতন হ'ব সকলোৱে, আৰু আমাৰ এই সুন্দৰ এই জলাশয়টো পুনৰ মানে জাকত জিলিকা হৈ আমাৰ বিশ্বৰ ৰামচৰ ক্ষেত্ৰত বা বিশ্বত জিলিকি থাকে। এই যি সুন্দৰ যিটো আমাৰ জলাশয়, এই জলাশয়টোৰ যি সংৰক্ষণ আৰু যি প্ৰতিপালন আৰু ইয়াৰ উন্নয়নৰ বাবে আমি সকলোৱে যাতে আগবাঢ়ি আহোঁ। কেৱল চৰকাৰে নোৱাৰে, আমি সকলোৱে
মিলি আমাৰ এই সুন্দৰ জলাশয়টো বিশ্বৰ মানচিত্ৰ যাতে আমি জাকত জিলিকা কৰি তুলিব পাৰোঁ সকলোৱে তাৰ বাবে সহযোগিতা আগবঢ়াব লাগে। সকলোকে মোৰ নমস্কাৰ।